Purong sopialong dengue Akeso pen Kepajok Nangji pu aphan awareness asai kedengpon. Jasimet pen non malom dengue Akeso kebat parpik pena jok pini niphai kriner kep arni ada porphai sir kebra chitima por malom pen dengue Akeso keme pon jia phan mai pangcheng ponsi dengue mehi la pen awareness asai kedengpon. Amar logot অন্তত 10-15 দিন যদি আমাক সহায় কৰে নিজৰ ঘৰৰ ভিতৰত আৰু বাহিৰত চাফ চিকুণকৈ থাকে নিশ্চয় আমি ডেংগু ৰখাব পাৰিম। ইয়াত আমি আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমি বহুত ষ্টেপছ লোৱা হ'ল। প্ৰথমটো হ'ল আমাৰ আঁঠুৱাটো আমি চবেই ল'ব লাগিব। দিনত যদি কোনোবা ৰাইজে শুৱে আঁঠুৱাৰ ভিতৰতে শুব লাগিব আৰু সেই আঁঠুৱাবোৰ আমাৰ মেডিকেটেড আমাৰ আঁঠুৱা আছে। আমি দৰৱকৰণো কৰোঁ। ৰাইজৰ যাৰ আঁঠুৱা আছে সেইটো আমি মেডিচিন দিয়াই আপোনালোকৰ সেই সুবিধাটো কৰা আছে। লগতে আপোনালোকে পাৰ্চনেল কেয়াৰ যিহেতু আমি বাহিৰত ওলাওঁ সেইকাৰণে দীঘল লং পেণ্ট জোতা পিন্ধি উলিয়াব আৰু যিকেইটা কাম কৰিবলগীয়া হয় লং পেণ্ট বা চাৰ্ট পিন্ধিবলৈ যেতিয়া খুলি দিয়ে তেনেহ'লে আজিকালি ক্ৰীম আছে এণ্টি মস্কিটো বজাৰত অডমছ বুলি এটা পোৱা হয় সেইটোকো আপোনালোকে গাত ঘঁহি তেতিয়া ওলাই গ'লেও আপোনাৰ ৰক্ষা হয়। লগতে আৰু আমি ফগিং কৰাওঁ। ফগিং পিছবেলা যেতিয়া মানে এডাল মুখ এটা যেতিয়া উলিয়াই সেই সময়ত আমি সিহঁতক মাৰি পেলাবৰ কাৰণে সেই ব্যৱস্থাও আমি কৰি আছোঁ। আমি য'ত এই কেছেছ ডেংগু য'ত মানে বেছি আক্ৰান্ত হৈছে সেই এৰিয়াবোৰক সেই কমিশ্যন সেই ৱাৰ্ডৰবোৰত আমি ফগিং দি কৰাই আছোঁ।